হেল্ল' এভৰিৱান, মই কল্পনা দাসে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মাছ বনাম জিকা, বিলাহী, ৰঙালাও, আলুৰে। তো প্ৰথমতে মই গোটেইখিনি বস্তু ধুই পিনে কাটি ল'লোঁ। কেৰাহী এটা পাতি দিলোঁ, পাতি তাতে তেল দিলোঁ। তেল গৰম হোৱাত মই মাছখিনি দি দিলোঁ। মাছখিনি দিয়াৰ পিছত মাছখিনি হোৱাত মই নমাই পিনে ৰাখি দিলোঁ। আৰু সেই একেখিনি তেলতে মই শুকান জলকীয়া দুটা দি দিলোঁ। শুকান জলকীয়া দুটা দিয়া হোৱাৰ পিছত মই তাতে কেইটামান পাঁচফোৰণ দিলোঁ। পাঁচফোৰণখিনি দিয়া হোৱাৰ পিছত নেক্সট এটা মই পিঁয়াজ কাটিলোঁ, পিঁয়াজটো দি দিলোঁ। পিঁয়াজটো দি ভালকৈ ভাজিলোঁ। ভজা হোৱাৰ পিছত মই তাতে ৰঙালাওখিনি দি দিলোঁ। ৰঙালাওখিনি দিয়া হোৱাৰ পিছত মই কাটি থোৱা আলুখিনি দিলোঁ। আলুখিনি দিয়াৰ পিছত দুইখিনি মই ধুনীয়াকৈ লৰাই দিলোঁ। লৰাই হোৱাৰ পিছত মই তাতে কাটি থোৱা জিকাখিনি দি দিলোঁ। কাটি থোৱা জিকাখিনি দি পুনৰ আকৌ এবাৰ মই লৰাই দিলোঁ। গোটেইখিনি লৰাই দি তাতে মই নিমখ সোৱাদ অনুযায়ী, ৰং গুড়া, অলপমান জিৰা গুড়ি দি ভালকৈ আকৌ লৰাই দিলোঁ। লৰোৱা হোৱাৰ পিছত মই পুনৰ ঢাকন এখন মাৰি সিজিবৰ কাৰণে অলপমান টাইম ৰাখি দিলোঁ। অলপমান টাইম ৰখা হোৱাৰ পিছত মই পুনৰ লৰাই দিলোঁ। লৰাই দিয়া হোৱাৰ পিছত অলপমান যেতিয়া সিজিছে তেতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিলোঁ। কাটি থোৱা বিলাহীখিনি দি পুনৰ আকৌ লৰাই দিম। লৰাই দি গোটেইখিনি লৰাই দিয়া হোৱাৰ পিছত তাত মই আকৌ এখন ঢাকন মাৰি দিলোঁ। ঢাকনখন মাৰি গোটেইখিনি বস্তু সিজা হোৱালৈ মই অকণমান টাইম ৰখি দিম। তাৰপিছত মই আকৌ ঢাকনখন উঠাই দি চালোঁ বস্তুখিনি ধুনীয়াকৈ সিজিছে। সিজাত মই তাতে গৰম কৰি থোৱা পানীখিনি দি দিলোঁ। গৰম পানীখিনি দিয়া হোৱাৰ পিছত মই তাক উতলিব দিম। উতলা হোৱাৰ পিছত অলপমান টাইম মই ঢাকি পিনে ৰাখি দিলোঁ। ঢকা হোৱাৰ পিছত মই ভাজি থোৱা মাছখিনি এতিয়া দি দিম। ভাজি থোৱা মাছখিনি দি পুনৰ আকৌ অলপমান টাইম উতলিবলৈ দিম। এতিয়া আমাৰ জিকা, ৰঙালাও, বিলাহী, আলু দি বনোৱা মাছৰ তৰকাৰী ৰেডি। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আজিলৈ আহিছোঁ, বাই।